নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মাল লোড কৰিলোঁ নগাঁও, আৰু এতিয়া মাল লোড কৰি আমি আহি আছোঁ। তেল চেল ভৰাই ল'লোঁ, আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু মজাটো লৈ যাব। আমাৰ মাল লোড কৰা দেৰি হৈ গ'ল, এতিয়া 1টামান বাজি গ'ল। ওলাই অহাও দেৰি হৈছে, যাবও লাগিব অলপ দূৰ নগাঁও। আৰু যি কি নহওক আমি গৈ থাকোঁ। মাল বেছি নাই মানে, এয়া দেখিছেনে, এখন বিচনা মানে 2খন বিচনা, এখন মানে ফল্ডিং বিচনা আৰু চকী টকী, সৰু সুৰা বস্তু কেইটামান, মাল বেছি নাই। সেয়াই মাল। আৰু আমি এতিয়া গহপুৰ টাউনে সোমাম। এই ৰাইট চাইডে ৰাস্তাটো দেখিছোঁ ন, এইটোৰ পৰা মানে অৰুণাচল যায়গৈ, আৰু চিধা গ'লে এইটো গহপুৰ টাউন হৈ পেলাই মানে বিশ্বনাথ চাৰিআলি, নগাঁও, গুৱাহাটী যায়। আৰু ৰাস্তাটো কিমান ধুনীয়া লাগিছে দেখিছেনে, চাৰিওফালে গছ গছনি, মানে বঢ়িয়া লাগিছে ৰাস্তাটো। আৰু 4 লেনত গাড়ী চলোৱা মজাও বেলেগ। আৰু আমিও পূৰা জুবিনদাৰ গান শুনি শুনি গৈ আছোঁ। এয়াই হৈছে গহপুৰ টাউন, পূৰা মজা। আৰু এতিয়া গৈ থাকিম পূৰা ফালি চিলি। আৰু আমি গহপুৰ পাৰ হৈ অকণমান ৰখিছিলোঁ, ঠাণ্ডা আনিবলৈ দিলোঁ, চিপছো আনিব দিলোঁ। খাই লওঁ এতিয়া, ষ্ট্ৰিং খাই লওঁ, তাৰপিছত আকৌ যাওঁ। আৰু এতিয়া পালোহি হেলেম। আমি এতিয়া গৈ আছোঁ, আৰু বাটতে ৰখি ঠাণ্ডা লৈ ল'লোঁ। ঠাণ্ডা খাই লগত চিপছো আছে। আৰু এইফালে আছে এতিয়া, এইফালে আমাৰ কলীয়া ষ্ট্ৰিং ক'ত? এইফালে চব ষ্ট্ৰিং খাই লৈ ল'ৰা মুতিবলৈ লাগিয়ে গ'ল। গাইছ আহি অকণমান ৰখিছিলোঁ, চব এইফালে চাৰিওফালে মুকলি পথাৰ দেখিছেনে। আৰু গাড়ী মটৰবিলাক বহুত স্পীড যায় এইফালে, পূৰা পিকআপত। আৰু আমাৰ গাড়ী এইফালে ৰখি আছে, মালো বেছি লোড নাই। অকণমান ৰেষ্ট দিলোঁ গাড়ীখন, মাল চব নাই আৰু কি আছে, একদম কম মাল লৈ আহিছোঁ, বঢ়িয়া। আৰু এতিয়া আমি আকৌ ইয়াৰ পৰা ওলাই দিওঁ, আৰু আছে 106 কিলোমিটাৰ। আমি গৈ থাকোঁ এতিয়া, হোটেলত ৰখি ভাতটো খাম, ভাতটো খাই আকৌ গৈ থাকিম। আৰু আমি আহি এতিয়া পাই গ'লোহি দাদাৰ ঘৰ। গাড়ীও খালী হৈ গ'ল। অহাৰ লগে লগে মানে আমাক চুবলৈ দিয়াই নাই, দাদাই পূৰা নমাই দিলে। আমি এতিয়া পিছফালে ৰছীডাল মাৰি লওঁ, তাৰপিছত আকৌ এতিয়া আমি ওলাই যাব লাগিব বিহপুৰীয়ালৈ। মালে মানে খালী কৰি ভিতৰত ভৰাই দিলে। মাল খালী কৰি আমি ওলাই আহিলোঁ। দাদাখন চাহ চিঙৰা খাই পেলাই ধুনীয়াকৈ একদম পূৰা ধুনীয়া ব্যৱহাৰ। আৰু এনেকুৱা মানুহৰ ভাড়া পালে মানে ভাল লাগে। আৰু এয়া আমি এতিয়া পূৰা আহি আছোঁ হৰিনাম লগাই। এখন ব্ৰিজখনৰ নাম কি বাৰু আপোনালোকে জানিলে কমেণ্ট কৰি জনাবচোন। পূৰা লাইটখিনি দেখিছেনে, মজা লাগি আছে। মানে আমাৰ দিনত ভাত খাম বুলি ভাবি থাকোঁতেই গ'ল। আমি ঘৰ পাই গ'লোগৈ, মাল চাল খালী কৰি এতিয়া আহিছোঁ পিনাকী হোটেলত। আমিতো ইয়াতে ভাত খাওঁ বেছিভাগ এইফালে আহিলে। আৰু আমাৰ ভাত অৰ্ডাৰ দিছিলোঁ, ব্ৰইলাৰ থালি। এইফালে মানে ভোকত ৰ'বই পৰা নাই, খাই দিলে, ৰখাই নাই। আৰু এতিয়া আমি ভাত পানী খাই লওঁ, খাই লৈ ধুনীয়াকৈ আমি আকৌ ওলাই যাম। আৰু খানা পূৰা বঢ়িয়া আছিলে, ঘৰুৱা খানা ইয়াত। সেইকাৰণে মানে ইয়াতে ৰখোঁ পিনাকী হোটেলত, খাই লওঁ ৰ'ব। আমিও ধুনীয়াকৈ ভাত পানী খাই বৈ ওলাই আহিলোঁ। আৰু এতিয়া আমি ৰাতিৰ পৰা গৈ আছোঁ। আৰু ৰাতি গাড়ী চলাবলৈ কোনে কোনে ভাল পায় কমেণ্ট এটা কৰি জনাব। ৰাতিটো গাড়ী চলাবলৈ মই বিৰাট ভাল পাওঁ, কাৰণ মানে ৰাতি ভাল লাগে আৰু গাড়ী চলাই পেলাই। পূৰা ঠাণ্ডা, গৰম দিনততো আৰু মজা লাগে গাড়ী চলাই, ৰাতি গম পায়। আৰু দিনত মানে পূৰা গৰমত থাকিব নোৱাৰি, ৰাতি গাড়ী চলালে পূৰা মজা লাগে। এতিয়া ব'লক গৈ থাকোঁ। আৰু আহি পিনে অৱশেষত আমি প্ৰায় 12টা চাৰে 12টা বজাত ঘৰ পাই গ'লোহি। গাড়ীও ঘৰত ভৰাই দিলোঁ, গাড়ী মালো খালী। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা, কমেণ্ট আৰু শ্বেয়াৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।